যি এডোখৰ পবিত্ৰ স্থানত আহি উপস্থিত হ'লোহি। হেল্ল' এভৰিৱান, শিৱসাগৰ জীয়ৰী ডিগবৈ বোৱাৰী চেনেলটোলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আহিলোঁ পবিত্ৰ ভাদ মাহত বৰডুবিৰ টিলিঙা মন্দিৰলৈ। তো মই আগৰটো ভ্লগত কৈছিলোঁৱেই যে আমাৰ আইতাৰ এবছৰ হোৱা নাছিল কাৰণে আমি কোনো মঠ মন্দিৰ যোৱা নাছিলোঁ। কিন্তু মোৰ ল'ৰাটো যেতিয়া মোৰ গৰ্ভত আছিল তেতিয়া মই 5 মাহতে আহি পিনে মই টিলিঙা মন্দিৰত ৰছী বান্ধিছিলোঁহি। এইটো মন্দিৰৰ এটা মহত্ব আছে যে যদি আশা পূৰ হয় তেওঁৰ ওচৰত আহি আকৌ উপস্থিত হৈ পিনে তেওঁক ধন্যবাদ জনাব লাগে। আজি সেইকাৰণে আহি উপস্থিত হ'লোহি। বহুত দিনৰ পৰা ভাবি থকা আশাটো পূৰ হ'ল। মনটো যে কিমান শান্তি লাগিছে। চাওকচোন, ইমান ভক্ত দূৰ দূৰণিৰ পৰা কিমান যে ভক্ত আহি উপস্থিত হৈছেহি ৰাতিপুৱাতে। ইমান দীঘল লাইন। এয়া দেউতাক আৰু তজয়ে মিলি প্ৰাৰ্থনা কৰিছে। এইটো হৈছে মন্দিৰৰ বাহিৰৰ পৰিৱেশটো। এনেকেই যে সৰু সৰু দোকান তেওঁলোকে বনাই থৈছে। এতিয়া আহিলোঁ আৰু এটা পবিত্ৰ কাম কৰিবলৈ। বাহিৰত যিসকল মানুহ খাবলৈ নাপায় বহি আছে তেওঁলোকক ঘৰৰ পৰাই ঠিক কৰি অনা জলপান অলপ দিছোঁ, পানী দিছোঁ। তেওঁলোকে এইকণতে যি আশীৰ্বাদ দিছে সেয়াই মোৰ কাৰণে বহুত ডাঙৰ কথা। মন্দিৰৰ পৰা ওলায়েই চিনেমা চাবলৈ বুলি গ'লোঁ। যিহেতু ৰাকেশে ফিল্মখন চোৱা নাছিলে বিদুৰ ভাই, মইতো চাইছিলোঁ বাৰু মা ঘৰত যাওঁতে। সেইকাৰণে তাৰ লগত আকৌ এবাৰ একেখন চিনেমাকে চালোঁ। বহুত ভাল লাগিলে। আজি আমাৰ দেওবাৰ দিনটো এনেদৰেই পাৰ হ'ল। আজি মোৰ মিনি ব্লগটো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটা নতুন ব্লগৰ লগত। আৰু মোৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ।